নমস্কাৰ বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে কিয়নো এই ভিডিঅ'বিলাক আমাৰ যিবিলাক বন্ধু বান্ধৱীয়ে জবৰ বিষয়ে বিশেষ নাজানে তেওঁলোকৰ বাবে লৈ আহোঁ মই ছাবস্ক্ৰাইবটো কৰি দিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ডিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিডিঅ'টো গ্ৰেড চিৰ বাবে আপোনাৰ লাগিব আইডেণ্টিটি প্ৰুফ এড্ৰেছ প্ৰুফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম আইডেণ্টিটি প্ৰুফ আপোনাৰ পান কাৰ্ড ভোটাৰ আইডি এড্ৰেছ প্ৰুফ আপোনাৰ PRC নহ'লে ডমিচিয়েল যিকোনো এটা লাগিব ডেট অফ বাৰ্থৰ বাবে আপোনাৰ ডেট অফ বাৰ্থৰ বাবে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট লাগিব নহ'লে এডমিট কাৰ্ড লাগিব এই মেট্ৰিক পাছ কৰোঁতে আপোনাৰ এডমিট কাৰ্ড যিটো আছে সকলোৰে সেইখন নিলেও হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি যিহেতুকে BA পাছ তাত ছাবমিট কৰিছিল BA পাছৰ নিব লাগিব আৰু কম্পিউটাৰ যিটো আপোনাৰ চাৰ্টিফিকেট আছে সেইটো লগত নিব লাগিব 6 মান্থৰ পৰা আপোনাৰ 1 ইয়াৰ্ছৰ যিমান থাকে সেইটো আপোনাক ক'ব লগা নাই আপুনি 6 মান্থৰ হ'লেও হ'ব আৰু কাষ্ট চাৰ্টিফিকেট আপোনাৰ নিব লাগিব OBC SC STৰ বাবে এইটো আৰু আপোনাৰ ড্ৰাইভাৰৰ বাবে সেম একে খালি ড্ৰাইভাৰৰ বাবে এটা আছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বেলেগ হয় ইয়াত আপোনাৰ মেট্ৰিক পাছ HSLC আৰু ড্ৰাইভিং লাইসেন্স আপোনাৰ কমপ্লিট অথৰিটিৰ পৰা হ'ব লাগিব আৰু কাষ্ট চাৰ্টিফিকেটটো সেম একে SC ST OBC নিবই লাগিব আৰু লাষ্টত আছে পিয়ন আৰু নাইট চকীদাৰ ইয়াতো আপোনাৰ আইডেণ্টিটি প্ৰুফ আৰু এড্ৰেছ প্ৰুফ সেম একে ডেট অফ বাৰ্থৰ বাবে আপুনি বাৰ্থ চাৰ্টিফিকেট এডমিট কাৰ্ড যিকোনো এটা নিব লাগিব আৰু আপোনাৰ কোৱালিফিকেশ্যন আপ টু 8 আচলতে আজিকালিতো 8 নহয়তো ক্লাছ 10 পাছ বা মেট্ৰিক পাছ থাকে তাৰ সেই ডকুমেণ্ট নিব লাগিব আৰু কাষ্ট চাৰ্টিফিকেট সেম একে SC ST OBC নিব লাগিব আৰু আপোনাৰ অনলাইন কৰোঁতে যিখন আপোনাক এখন ৰেজিষ্টাৰ ফৰ্ম আছিল সেইখন লগত নিব লাগিব আৰু আপুনি 2 কপি বা 4 কপি যিকোনো আপুনি সেল্ফ এটেষ্টেড ফটো লগত লৈ যাব তাত ছাবমিট কৰিবলৈ